আজি এয়া পাভ মাছ বনাই আছে। এয়া ভাজি আছে। এয়া মছলা আৰু বিলাহী ভাজি আছে। এয়া আগতীয়াকৈ আলুখিনি সিজোৱা হৈছে। এয়া মছলাখিনি অকণমান পানী দি পেলাই সিজোৱা হৈছে। এয়া মছলাৰ লগত আলুখিনি দিয়া হৈছে। এয়া মিক্স কৰিছোঁ। মিক্স কৰিছে। এয়া অকণমান পানী দিয়া হ'ল। এয়া সিজিবলৈ দিয়া হৈছে। এতিয়া মাছ দিয়া হ'ল।